দাদাক সঁচাকৈ ক'ব লাগিব ধুনীয়া হৈছে দাদা বহুত বহুত ধন্যবাদ আমাৰ চাউণ্ডৰ দাদাৰ কাৰণে এটা ডাঙৰ হাত চাপৰি লাগে দেই আমাৰ কিন্তু মানুহে চাউণ্ডৰ মানে পাত্তাই নিদিয়ে হয়নে নাই দাদা কওকচোন হয় কিন্তু আমি এইটো এপ্ৰিচিয়েট কৰিব লাগে তেখেতসকলৰ কাৰণেহে আমি ইমান ধুনীয়াকৈ অনুষ্ঠানবিলাক কৰিব পাৰোঁ চাউণ্ড ভাল হ'লে মানে অনুষ্ঠান ধুনীয়া আৰু দেই ধন্যবাদ দাদা থেংক ইউ মই ইমান প্ৰগ্ৰাম কৰোঁ